নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইয়াতে বন্ধন বেংকৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপনটো আহিছিল সেই বিজ্ঞাপনটো লৈ আজি মই এই ভিডিঅ'টো বনাইছো গতিকে আপোনালোকে ইয়াতে কেনেধৰণে আবেদন কৰিব কিমান পদ আছে কোট কোট এই পদসমূহ আছে অসমৰ বিভিন্ন ঠাইত এই পদসমূহ আছে আপোনালোকে ইয়াৰ জৰিয়তে বেংকিং সেক্টৰত কাম কৰাৰ বহু সুবিধা লাভ কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব আহকচোন আমি আজিৰ এই বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে যেটো বিজ্ঞাপন লৈ আহিছো বিজ্ঞাপনটো বন্ধন বেংকৰ ফালৰ পৰা আহিছে বন্ধন বেংকৰ অসমত বিভিন্ন জিলাত বিভিন্ন ঠাইত এই পদসমূহ আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি কথা জানিব পাৰিব আপোনালোকে ইয়াতে চাওক যে যেটো জব আহিছে জবটো বিষয়ে ডিটেইলছ মই আপোনালোকক জনাইছো জব টাইটেলটো হৈছে মাল্টিপল পজিশন অৰ্থাৎ বিভিন্ন পজিশনত আপোনালোকৰ ইয়াতে পদসমূহ আছে পদসমূহ মই আপোনালোকক জনাম ইয়াতে যিখিনি পদ আছে এই পদসমূহ গ্ৰেজুৱেট হয় গ্ৰেজুৱেট কেণ্ডিডেট সকলে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াতে দৰমহাটো আপোনালোকৰ 23000 টকাৰ পৰা আৰম্ভ হ'ব 67000 লৈকে পাৰ মান্থ এটো আপোনালোকে দেখিলে লোকেশনটো হ'ব আপোনালোকৰ আসাম ইণ্ডিয়াৰ ইয়াতে ফেস এণ্ড এক্সপেৰিয়েন্স দুইটা কেণ্ডিডেটৰ কাৰণে এই পদসমূহ আছে এটো ইয়াতে উল্লেখ কৰা হৈছে আৰু পদসমূহ বন্ধন বেংকৰ যেটো পদ হয় গতিকে আপোনালোকে সকলোখিনি চাই যাব এতিয়া আমি আহো প্ৰথম যিখিনি যেটো পদ বিভিন্ন ধৰণৰ পদ আছে প্ৰথম আমি এটা পদৰ কাৰণে আহিছো এই পদটো হৈছে আপোনালোকে চাওক কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ অৰ্থাৎ CRE এইটো এটা পদ আছে ইয়াতো বিভিন্ন পদ আছে এটো ৰিলেশনশিপ মানে কাস্টমাৰ ৰিলেশনশিপ অৰ্থাৎ আপোনালোকে কাস্টমাৰ লগত ডাইৰেক্ট কথা কৰিব লাগিব এইটো পদৰ কাৰণে এটা ইনস্যুৰেন্সে হওক লোনে হওক বা একাউন্টছে হওক যিকোনো ধৰণৰ আপোনালোকে ইয়াতে কাম কৰিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 ত আহিলে আপোনালোকক ব্ৰাঞ্চ অপাৰেশন এক্সিকিউটিভ আৰু ইয়াতে আপোনালোকে ব্ৰাঞ্চ চলাব লাগিব এটা যিকোনো ব্ৰাঞ্চ আছে ব্ৰাঞ্চ বিলাক আপোনালোকে ইয়াতে চলাব লাগিব কেনেধৰণে চলাব লাগিব কি কৰিব লাগিব এইখিনি কথা ইয়াতে আহি পৰিব ইয়াতে মাল্টিপল আপোনালোকৰ ফাংচন আপোনালোকে ইউজ কৰিব লাগিব এটো এটা আছে নেক্সট আপোনালোকৰ 3 নম্বৰ যেটো আছে লোন অফিচাৰ এটা লোনৰ অফিচাৰ পদ আছে পদসমূহ আপোনালোকক মই কৈছো যে এই পদসমূহৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকক গ্ৰেজুৱেচন লাগিব আৰু পদসমূহ প্ৰথমতে আমি চাই লওঁ 4 নম্বৰ যেটো পদ আছে এটো হৈছে আপোনালোকৰ সেলস অফিচাৰ পদ আছে 5 নম্বৰ যেটো পদ আছে এটো হৈছে বেংক অফিস এক্সিকিউটিভ বেক অফিস এক্সিকিউটিভ এটো বেক অফিসৰ কাৰণে দিয়া হৈছে এই যিখিনি পদ আপোনালোক দেখালো এইখিনি পদ আছে পদসমূহ অসমৰ হয় বন্ধন বেংকৰ ফালৰ পৰা এই নটিফিকেশনটো আহিছে ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা ইয়াতে উল্লেখ আছে এটো আপোনালোকে চাব পাৰিব এডুকেশনাল কোৱালিফিকেশন মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেট এনি লোকেশন ফ্ৰম এনি আইডেন্টিফাই কলেজ ইয়াত কোনো ধৰণৰ কলেজ আইডেন্টিফাই কৰি দিয়া হোৱা নাই এনি গ্ৰেজুৱেট হলে বা আপোনালোকৰ অনাৰ্সে হওক বা নন অনাৰ্সে হওক আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি আপোনালোকৰ বেংকিং বা ফাইনেন্স সেক্টৰত হয় তেতিয়া হলে আপোনালোকৰ কিছু সুবিধা হ'ব ইয়াতে এটো এডভান্টেজ আপোনালোকে লাভ কৰিব বেংকিং ফাইনেন্স বা এডভাৰটাইজিং মাৰ্কেটিং এডভাৰটাইজিং এণ্ড মাৰ্কেটিং এনেকুৱা ধৰণৰ যদি আপোনালোকৰ আছে তেতিয়া হলে আপোনালোকে তাত এডভান্টেজ লাভ কৰিব আৰু নেক্সট তো আহিলে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকে জানিলেই এতিয়া আহিব এজটো আপোনালোকৰ ইয়াতে 21 বছৰৰ পৰা 35 বছৰ বয়সলৈকে দিয়া হ'ব আৰু যিখিনি ৰিলেক্সেশন থাকিব এইখিনি আপোনালোক গভৰ্ণমেণ্ট ৰুল মতে যিখিনি পাব লাগে সেইখিনি আপোনালোকে ইয়াতে পাব নেক্সট আহিলে আপোনাৰ এক্সপেৰিয়েন্সটো আপোনালোকৰ ফ্ৰেছ কেণ্ডিডেট সকলৰ কাৰণেও কৰিব পাৰিব আৰু এক্সপেৰিয়েন্স থকা সকলেও পাব তাতে এক্সপেৰিয়েন্স থকা সকলে প্ৰিফাৰেন্স পাব এটো ইয়াতে উল্লেখ আছে আৰু স্কিল আপোনালোকৰ ইয়াতে কি স্কিল প্ৰয়োজন হ'ব স্কিলটো আপোনালোকে ইয়াতে চাব পাৰিব strong variable exchange of
ইণ্টাৰপাৰ্চনেল স্কিল আপোনালোকৰ ইণ্টাৰপাৰ্চনেল আপোনালোকৰ ইটো কথা বাৰ্তা কৰা ইত্যাদি সকলোখিনি ধৰণৰ আপোনালোকৰ ভাল এটা স্কিল থাকিব লাগিব আৰু আপোনালোকৰ বেংকিং ছেক্টৰ ইনফৰমেশ্যন বেছিক ইনফৰমেশ্যন বা বেংকিঙৰ এইখিনি আপোনালোকৰ অকণমান নলেজ থাকিব লাগিব তাৰপিছত আপোনালোকৰ লেংগুৱেজ আছামিজ হিন্দী ইংলিছ এইকেইটা জানিব লাগিব কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব কম্পিউটাৰ লিটাৰেচিত আপোনালোকৰ MS অফিচ এণ্ড বেংকিং ছফ্টৱেৰ প্ৰগ্ৰেম এইখিনি জানিব লাগিব তেতিয়া আপোনালোকৰ ইয়াতে স্কিল এইখিনি প্ৰয়োজন হ'ব এইখিনি জানিব আপোনালোকে লাগিব তেতিয়া প্ৰিফাৰেঞ্চ আপোনালোকে লাভ কৰিব আৰু পাৰ্চনেল লোনৰ ক্ষেত্ৰতো আপোনালোকে পাৰ্চনেল লোনৰ কাৰণে কিছু ইয়াতে অভিজ্ঞতাৰ প্ৰয়োজন হ'ব ইয়াতে লোনখিনিৰ কাৰণে আপোনালোকৰ ঠাইভেদে দিয়া হৈছে যে গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ আৰু তেজপুৰ এইখিনি পজিশ্যনত আপোনালোকৰ এই পদসমূহ আছে এইবোৰ চিটি মেইন চিটিকেইটা মই আপোনালোকক কৈ দিছোঁ আছে এইখিনি গোটেইখিনি কথা আপোনালোকে জানিলেই ইয়াতে এপ্লাই কৰিবলৈ হ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট যাব অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে জইন কৰিব লাগিব তাৰপাছত আপোনালোকৰ বায়'ডাটা ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পাছতে আপোনালোকৰ লগত কণ্টেক্ট হৈ যাব আপোনালোকে সকলোখিনি ডিটেইলছ কৰি ল'ব পাৰিব পদসমূহ নিশ্চয় আপোনালোকে জানিব পাৰিলে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে ৱেবছাইটত আপোনালোকে যাব বন্ধন বেংকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ সবিশেষ চাই ল'ব পাৰিব আজিৰ বিজ্ঞাপনটো ইমানেই আছিলে আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই